সকলোলৈকে পূজাৰ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। আচলতে এনেকুৱা আজি অন্ততঃ মই আগবেলাটো অকণ ৰেষ্ট লৈছোঁ, কিয় মোৰ ল'ৰাৰ গীতৰ যিহেতু তাক আমি সময় দিব পৰা নাই। নৱনীতা এতিয়া কিবা আমাৰ ছবিৰ কামত বম্বেত গৈছে, মই প্ৰমোশ্যনৰ কামত লাগি আছোঁ। চ' গীত অকলে থাকে, অকলে আছে, সি অকণ অকলশৰীয়া অনুভৱ কৰিছে আৰু পূজাত অন্ততঃ তাকো অলপ সময় দিব লাগিব। চ' ভাল লাগিছে, আমি য'ত য'ত গৈছোঁ যথেষ্ট সঁহাৰি পাইছোঁ। এতিয়া পূজাৰ বতৰ যিহেতু নিজৰ ল'ৰা ছোৱালীৰ কথাও সকলোৱে পৰিয়ালৰ একেলগে ঘূৰে এটা, আৰু মই হয়তো সিমান সময় দিব পৰা নাই বা নৱনীতা পৰা নাই, কিন্তু গীতক বা আস্থাক আমি তাৰ মাজতে অকণ সময় দিবৰ কাৰণে চেষ্টা কৰোঁ। এইটো এটা ডাঙৰ বাৰ্তা, কিন্তু যিমান ব্যস্ত নাথাকক সন্তানক সময় দিয়াটো এটা ডাঙৰ কথা, আৰু সেইখিনি দায়িত্বও কিন্তু যতীন বৰাই পালন কৰিছে। সি অনুভৱ কৰিছে যে এনেকুৱা এটা পৰিৱেশ, এটা যথেষ্ট মানুহ গেডাৰিং হৈছে, সি কিন্তু অভ্যস্ত, অন্ততঃ সি নিজে পিষ্টল চোৱাত ব্যস্ত হৈ আছে, আৰু সি অন্ততঃ সি গুচি যাব। মোৰ ভণ্টি, মোৰ শাহু বা মোৰ ঘৰখন নগাঁও, অন্ততঃ নগাঁৱৰ মোৰ ভণ্টিৰ ল'ৰাৰ লগত গোটেইখিনিৰ লগত মিলি একেলগে পূজা উদযাপন কৰিব। আমি প্ৰমোশ্যনত ব্যস্ত হৈ থাকিম। আমি তেতিয়া কি হৈছে, ভাইটি মই আমি যেতিয়া মা দেউতাই একেটা চাৰ্টে দিছিল, একেটা পেণ্টে দিছিল আৰু সৰু পিষ্টল দিছিল, আমি যথেষ্ট এনজয় কৰিছিলোঁ। এতিয়া সেই পৰিৱেশটো অলপ কমি যোৱা যেন অনুভৱ হয়, হয়তো সেই পৰিৱেশটো সদায় মনত পৰে। এতিয়া ল'ৰা ছোৱালী সেইটো সময় দিবৰ কাৰণে চেষ্টা কৰিছোঁ, আশা কৰিছোঁ। সিহঁতে বুজিছে, সিহঁত মেচিয়ৰ্ড হয়, সিহঁতে গম পাইছে মই ছবি এখন যিটো ৰিলিজ হৈ আছে, ছবিখনৰ কামত যিমান পাৰোঁ সময় দিবলৈ চেষ্টা কৰিছোঁ। আমি প্ৰমোশ্যনত অসমৰ বিভিন্ন জেগাত ঘূৰি ঘূৰি আহি এতিয়া গুৱাহাটী পূজাৰ সময়ত পাইছোঁ। পূজাত আমি বিভিন্ন পূজাথলীত যাম, ৰত্নাকৰৰ প্ৰমোশ্যন চলাম। কিন্তু এটা কথা ঠিক, ৰত্নাকৰৰ প্ৰমোশ্যন পূজাৰ সময়ত আৰু বেছি ভাল হ'ব বুলি মই আশা কৰোঁ। সন্তানক সময় দিছে যতীন বৰাই, ইমান ব্যস্ততাৰ মাজত সন্তানক সময় দিয়াটো এটা তেওঁৰ দায়িত্ব, আৰু সেই দায়িত্বও তেওঁ পালন কৰিছে। পূজা ক'ত চাবা তুমি? নগাঁও। নগাঁৱত? একদম গাঁৱৰ ঘৰত? অঁ। মামাৰ ল'ৰা, মাহীৰ ল'ৰাহঁতৰ লগত ন? হয়নে? অঁ। তো তুমি ৰত্নাকৰ চাবা নাই? ক'ত চাবা ৰত্নাকৰ? হলত চাম। হলত চাবা? কোনটো হলত চাবা? এয়া চব হলতে চাম। চবৰ লগতে চাবা। কিন্তু দেউতাৰ লগত একেলগে বহি ৰত্নাকৰ চোৱাৰ মজাটো অলপ বেলেগ হ'ব নহয় জানো? অঁ। সেইটো আশা তোমাৰ আছে নাই? অঁ। মন যায়? অঁ। ৰত্নাকৰ তুমি এখন সময় আছা যে কোৱা। তুমি ওলোৱা নেকি? অঁ। এইবিলাক এটা সময়ত কিনিছিলে, আপুনিও কিনিছিলে? হয়, তেতিয়া আমাৰ কি হয়, সৰু পিষ্টলত আমি গুলি ফুটাওঁতে গুলি তেতিয়া কিমান আছিল নাজানো, 5 টকা লয় আৰু 5 টকাত বহুত পায়। চ' এতিয়া সেইটো বস্তু অৱশ্যে এতিয়া কমি গৈছে, এতিয়া চব বেটাৰী ছিষ্টেম হৈ গ'ল চব বস্তু, আৰু ভাল লাগে ইহঁতক সময় দিছোঁ তাৰ মাজত। বেলুন ফুটাইছিলে নে যতীন বৰাই সৰুতে? মইতো বহুত দুষ্টামি কৰিছোঁ, গীততো একো কৰা নাই। পূজাত আমি এনেকুৱা অৱস্থা, আমি গৈ মোৰ এতিয়া মনত পৰে, আমি লগৰ ল'ৰাৰ লগত ওলাই যাওঁ যথেষ্ট, আৰু খুব গধূলি ওলাই যাওঁ একদম দেৰিকৈ ঘৰত সোমাওঁ। জিলেপি খাইছিলে নে? জিলেপি, পূজাত জিলেপি নাখালেতো আৰু পূজাৰ বতৰত সকলো এটা পূজাৰ বিচাৰে ফেমিলিৰ লগত বা এনেকুৱা ধৰণৰ, আৰু মই বিশেষকৈ লগৰ ল'ৰাবিলাকক মিছ কৰোঁ, সকলো এটা ছেটেল হ'ল। যদিও যতীন বৰা এজন অভিনেতা, এজন ষ্টাৰ, তথাপিও কিন্তু সাধাৰণ মানুহৰ দৰে আহিছে, সেইটোৱে আমাৰ ভাল লগা মুহূৰ্ত, নহয় জানো যতীন? পুনৰবাৰ সকলোলৈকে পূজাৰ শুভেচ্ছা জনাইছোঁ, সকলোৰে ভাল হওক, মোৰ মাৰ ওচৰত তাকে কামনা কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে 11 অক্টোবৰ ছবিখন দৰ্শকে আদৰি লৈ মাৰ পৰা সেই আশীৰ্বাদ বিচাৰিছোঁ।